Good morning সকলোকে মোৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই অসমীয়া বাৰী ডিম্পীয়ে আজি দেওবাৰ আৰু আজি যেহেতুকে খ্ৰীষ্টমাছ ডে তো ভাবিছো আৰু ৰাতিপুৱাৰ পৰা আজি দিনটো কি কৰো কি নকৰো সেইখিনি মানে দেখাই যাম বুলি আৰু এতিয়া বাজিলে 10:30 আৰু আজি শুই উঠা অকণমান দেৰি হ'ল যেহেতুকে আজি বতৰটো অকণমান ডাৱৰীয়া হৈ আছে মানে কি ৰাতি বৰষুণ দিলে ৰাতিপুৱাৰ পৰা বাৰু দিয়া নাই তাৰপিছত সাৰ পাওঁতে before the black step is out lagi খুলি দিব লাগে সো খুলি দিতে আজি বজাৰৰ পৰা আনিছিলে মিছা মাছ আৰু এইবিলাক কুৰি ভাঙন এনেকুৱা মাছবিলাক আনিছিলে আৰু বাছি কৰি থৈ দিছো ধুনীয়াকে আৰু এতিয়া আমি চাহ খালো গধূলি যেহেতুকে কিবা এটা বনাই নাখালে ভালেই নালাগে চাহ অকণ বনাই খালো আৰু এতিয়া লগতে এফালে আমাৰ বন্দীপে কিতাপ পঢ়িব লৈছে এয়াতো স্কুলৰ পৰা হোমৱৰ্ক দিছে তো এই হোমৱৰ্ক কৰিব লৈছে আৰু অকণমান পঢ়াই লওঁ হোমৱৰ্কখিনি কৰি লওক তাৰপিছত অকণমান পঢ়াই ল'ম তাৰপিছত আৰু কি হয় কি নহয় সেইখিনি আপোনালোকক দেখাই থাকিম বাৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে সেইখিনি আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব চাই থাকক ভিডিঅ'টো আৰু এতিয়া ভাত বনাবলৈ হৈ গ'ল আৰু এতিয়া ভাত বনাবলৈ যাওঁ আৰু আজি আপোনালোকক এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ খুব ভাল লাগে এনেকৈ বনাই খালে মানে আপোনালোকে নিশ্চয় খাইছে এনেকৈ কিন্তু মই এইবাৰ এইটো ছিজনত এনেকৈ খোৱা নাই চ' আজি বনাওঁ আৰু কেনেকৈনো বনালোঁ বা কি এইখিনি ভিডিঅ' হিচাপে আপোনালোকক দেখাব বিচাৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু আজি মাছৰ লগত এটা আঞ্জা বনাব লৈছোঁ সেইকাৰণে আপোনালোকক লগত শ্বেয়াৰ কৰিছোঁ এয়া দেখিছে বিলাহী আৰু মটৰ মই বইল কৰি লৈছোঁ তাৰপিছত কেৰাহীখন পাতি এইফালে আলু আৰু জাতিলাও লৈ লৈছোঁ মই এনেকৈ খাই খুবেই ভাল লাগে সেইকাৰণে আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিছোঁ আৰু এইখিনি মই এতিয়া ভাজি এনেকৈ চবে এইটো ৰেচিপি আপোনালোকক মই শিকোৱা নাই আচলতে এইটো মই যেনেকৈ বনাইছোঁ সেইকাৰণে আপোনালোকক দেখাইছোঁহে জাষ্ট এনেকৈ হয়তো বহুতে খায়ে আৰু খুব ভাল লাগে নহয় জানো এনেকৈ খাবলৈ আৰু এইখিনি যিহেতুকে অকণমান মই ফ্ৰাই কৰি ল'লোঁ ইয়াতে নিমখ অকণমান দি দিলোঁ ভাজি পিনি যিহেতুকে হৈ গ'ল এইখিনি নিমখ অকণমান দি এইখিনি ধুনীয়াকৈ লৰাই লৈছোঁ আৰু ইয়াতে অকণমান ঢাকি দিছোঁ এতিয়া যিহেতুকে এইখিনি হৈ গ'ল অকণমান ঢাকি ৰখা টাইম তাৰপিছত মই দি দিছোঁ যিখিনি বইল কৰি লৈছিলোঁ বিলাহী আৰু মটৰকেইটা আৰু বিলাহীটো যিহেতুকে অকণমান টান হৈ আছে ভাজিলে মানে কোমল হৈ যাব আৰু নিজে নিজে ভাগি যাব লাষ্টত আৰু এইখিনি এতিয়া অকণমান সময় ঢাকি ৰাখিম আৰু এইখিনি দেখিছে এতিয়া অকণমান ঢাকি ৰখাৰ পাছত বিলাহীটো ধুনীয়াকৈ ভাঙি গ'ল আৰু এইখিনি ধুনীয়াকৈ গ্ৰেভি টাইপত বনাম যিহেতুকে অকণমান পানী ব্যৱহাৰ কৰিব লাগিব অকণমান পানী দি দিছোঁ আৰু এইখিনি অকণমান সিজালৈকে ঢাকনখন মাৰি ৰাখিম আৰু ইয়াতে এতিয়া যিহেতুকে অলপ সময় সিজিলে মই মাছকেইজনী ইয়াতে দি দিছোঁ দুজনী মাছ দুটা মানুহৰ কাৰণে দুজনী দিছোঁ আৰু এইকেইজনী অকণমান দেখিছেই ধুনীয়াকৈ সিজি গ'ল আৰু মই ইয়াত ধনিয়া দি দিছোঁ আৰু গেছটো বন্ধ কৰি দিছোঁ যিহেতুকে ধুনীয়াকৈ সিজি আহিলে আৰু আজি আমাৰ আঞ্জাখন ৰেডি হৈ গ'ল আৰু লগতে আৰু কি আছে মই আপোনালোকক দেখাম আজি খানাত এয়া মাছ এজনী ফ্ৰাই আৰু এইফালে মিছা মাছৰ চাটনি আৰু এইফালে বিলাহী পিটিকা চাটনি আৰু আলু ফ্ৰাই আৰু মাছৰ জোলখিনিতো আছেই দেখিছে এয়া
খাবলৈ কেনেকুৱা লাগে আপোনালোকেতো খাইছে এনেকৈ খুবেই ভাল লাগে নহয় জানো আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পালে লাইক এটা কৰি দিব আৰু কেনেকুৱা পালে ভিডিঅ'টো চাবলৈ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ